हेलो फ्रेंड्स एस आई तालुकदार यूट्यूब चैनल स्वागतम जानाइছোঁ फ्रेंड्स আজি ভিডিঅ'টোত মই আপোনালোকক দেখাম যে কেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ডখন এপ্ৰুভড হ'ল নে নাই হেতু ষ্টেটাস চেক কৰিব পাৰিব फ्रेंड्स আমি যেতিয়া আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰোঁ তেতিয়া আমাক এখন এনৰোলমেন্ট ৰিসিপ্ট দিয়ে সেইখনৰ ওপৰতে এটা এনৰোলমেন্ট নম্বৰ বুলি লিখা থাকে সেই নম্বৰটোৰ জৰিয়তে আমি ষ্টেটাস চেক কৰিব পাৰিম फ्रेंड्स সৰ্বপ্ৰথমতে আপোনালোকে Chrome browser বা যিকোনো ব্রাউজার আপোনালোকে যোনটো ইউজ কৰে হেতু ওপেন কৰি লব ওপেন কৰাৰ পাছত ইয়াত সাৰ্চ কৰিব UIDAI এটো লিখি সাৰ্চ কৰি দিয়াৰ পাছত সৰ্বপ্ৰথম যিটো অপচন ওলাব uidai.gov.in এটোত ক্লিক কৰিব फ्रेंड्स ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস খুল খাব ইয়াত চাওক আপোনালোকৰ বহুত কেইটা অপচন দিয়া আছে লোকেট এন এনৰোলমেন্ট সেন্টাৰ বুক এন এপইন্টমেন্ট আৰু চেক আধাৰ ষ্টেটাস বুলি তো ইয়াত আমি চেক আধাৰ ষ্টেটাসত ক্লিক কৰিম ক্লিক কৰাৰ পাছত फ्रेंड्स ইয়াত তলত চাওক ইয়াত দিছে EID নম্বৰ যেটো আপোনাৰ এনৰোলমেন্ট নম্বৰ হেতু ইয়াত এন্টাৰ কৰিব দিছে 14 ডিজিটৰ থাকে এনৰোলমেন্ট নম্বৰটো ইয়াত এন্টাৰ কৰি দিব এনৰোলমেন্ট নম্বৰটো এন্টাৰ কৰাৰ পাছত ইয়াত যেটো ক্যাপচা দেখিছে সেই ক্যাপচাটো ইয়াত ফিল কৰি দিব ইয়াত মনত ৰাখিব যেটো ক্যাপিটাল আছে এটো ক্যাপিটাল দিব যেটো স্মল আছে স্মল দিব তাৰ পাছত চেক ষ্টেটাসত ক্লিক কৰি দিব চাওক फ्रेंड्स মোৰ ইয়াত আহি গৈছে ষ্টেটাসটো কংগ্ৰেচুলেচন ইওর আধাৰ ইজ জেনাৰেটেড তো फ्रेंड्स আপোনালোকে এনেকৈ দেখিলে কেনেকৈ আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ ষ্টেটাস চেক কৰিব পাৰিব যদি ভিডিঅটো ভাল লাগিল তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও